গুড মৰ্নিং সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই একদম দেখিছে চাগে বেলেগ এটা আউটফিটত আছোঁ এই মানে আজিৰ পৰা মই ৱৰ্কআউট ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ 28 ডেজৰ এটা চেলেঞ্জ লৈছোঁ মানে বহুত শকত হৈ গৈছোঁ মই নিজে গম পাইছোঁ আৰু বহুতে কৈছেও যে অকমান ৱৰ্কআউট কৰ আৰু লোকৰ কোৱাটো লৈও মই কৰিব বিচৰা নাই নিজেকে ফিট ৰাখিবৰ কাৰণে মই আজিৰ পৰা এটা চেলেঞ্জ লৈছোঁ 28 ডেজৰ আৰু সেই চেলেঞ্জটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কি কৰোঁ কেনেধৰণৰ ডায়েট ফ'ল' কৰোঁ ৱৰ্কআউট কি কৰোঁ কিমান দূৰ মই ছাকচেছ হওঁ মোৰ ৱৰ্কআউট চেলেঞ্জত আপোনালোকৰ লগত সেয়া শ্বেয়াৰ কৰি যাম আৰু লগতে মোৰ ডেইলি ব্লগবিলাক চালে গম পাই যাব মই আজিৰ পৰা এই ষ্টাৰ্টটো কৰিছোঁ বলক আজিৰ পৰা ৱৰ্কআউটৰ চেলেঞ্জ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰিব মোৰ লগত মোৰ ৱেইটটো দেখিছে নহয় 72 kg আছোঁ মই আৰু কিমান দূৰ পাৰোঁ ৱৰ্কআউট কৰি ক্ষীণাবলৈ চেষ্টা কৰিম এতিয়া মই জাম্পিং জেক কৰিবলৈ লৈছোঁ আৰু মই এইটো কৰিছিলোঁ 3টা ছেট 30 টাইমছকৈ আৰু এতিয়া আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰি দিবলৈ লৈছোঁ কাৰণ অলৰেডি মই এইটো কৰিলোঁ কিন্তু আপোনালোকক এবাৰ দেখুৱাই দিবলৈ লৈছোঁ আৰু আপোনালোকে যিমানটো ৱেইট আছে আপোনালোকৰ সিমানটো অনুযায়ী আপোনালোকে এক্সাৰচাইজ কৰিব প্ৰথমতে 10টা ৰেপিটেশ্যনকৈ ষ্টাৰ্ট কৰিলেও হ'ব মই আগৰ পৰা অলপ অলপ কৰি আছিলোঁ কাৰণে 30টা 30কে কৰিছোঁ জাম্পিং জেক বলক এইটো কমপ্লিট হৈ গ'ল আৰু ইয়াৰ পিছত মই কৰিছিলোঁ স্কোৱাট আৰু স্কোৱাটটো মই 20 বাৰ বা 15 বাৰ এনেকৈ কৰিছিলোঁ 3টা ছেট বল তাৰপিছত কৰিম এপছৰ এক্সাৰচাইজ আহক এইটো কৰিব আপোনালোকে 3 ছেটেই কৰিব মই 20 ৰেপিটেশ্যনকৈ কৰিছোঁ আৰু ইয়াৰ পিছত মই কৰিব খুজিছোঁ ছাইড বেণ্ড টো টাচ মানে এই বস্তুটো চুব লাগে ছাইড হৈ পিনে ছাইডৰ ফেটছটোৰ কাৰণে আৰু ইয়াৰ মই কৰিছোঁ 15 ৰেপিটেশ্যনকৈ 3 ছেট আহক ইয়াৰ পাছত মই কৰিবলৈ লৈছোঁ লেগ ৰেচ আৰু এইটো মই কৰিছোঁ 10টাকে কৰোঁ আজি ফাটি গৈছে মানে একদম দেখিছে ন একদম ঘামি জামি অৱস্থা নাই ভিডিঅ' বনোৱা চক্কৰত বেছিকৈ কৰিবলগীয়া হৈ গৈছে ভিডিঅ' এক্সাৰচাইজ চৰি এতিয়া আহক লেগ ৰেচ ষ্টাৰ্ট কৰোঁ এইটো মই 10টা ৰিপিটেশ্যন কৰিছোঁ 3 ছেট অ'কে ফাৰ্ষ্ট আপোনালোকক দেখাইছোঁ আজি পিছলৈ মই এক্সাৰচাইজ চেঞ্জ কৰি থাকিম সেয়া দেখুৱাই যাম আপোনালোকক এইটো কৰিব লৈছোঁ ফ্লাটাৰ কিক আৰু এইটো মই কৰিছোঁ 20 ৰেপিটেশ্যনকৈ 3 ছেট আহক এইখিনিতে এটা কথা কৈ থওঁ মই কোনো ডাইটিচিয়ান বা কোনো ট্ৰেইনাৰ নহয় এক্সাৰচাইজৰ আপোনালোকে মই যিমানখিনি মোৰ ফালৰ পৰা কৰি যিটো মই ৰিজাল্ট পাম সেয়া দেখাব খুজি আছোঁ আৰু কোনো ধৰণৰ ইয়াত এইখিনি কৰিব পাৰে এইখিনি আপোনালোকৰ কাৰণে একেবাৰে হাৰ্মফুল নহয় খালি প্ৰথমতে আপোনালোকে ফ্ৰী হেণ্ডখিনি কৰি ল'ব সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ প্ৰথমতে মই কৰিছিলোঁ ভবা নাছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি কিন্তু ফ্ৰী হেণ্ডখিনি কৰি ল'ব আগতীয়াকৈ ইউটিউবত চাব ফ্ৰী হেণ্ড এক্সাৰচাইজ পাই যাব আপোনালোকে ইজিলি আৰু সেইখিনি আগত কৰি ল'ব তাৰ পাছতহে এক্সাৰচাইজ আৰম্ভ কৰিব আৰু আজি মই আপোনালোকক মোৰ গোটেই দিনটো দেখুৱাই যাম কি কৰোঁ ভিডিঅ'টো একদম লাষ্টলৈকে চাব অকণমান দীঘলীয়া হ'ব বৰ নহ'ব অকণমান আপোনালোকক ইনফৰ্মেটিভ ভিডিঅ'ই আজি দেখাব খুজি আছোঁ এতিয়া মই ৱৰ্কআউট কৰি শেষ হোৱাৰ পাছত এগিলাচ এপল চাইডাৰ ভিনেগাৰ খাবলৈ লৈছোঁ কাৰণ আপোনালোকক মই প্ৰথমতে কৈছিলোঁ যে মই গোটেই ডায়েটটো দেখুৱাওঁ আপোনালোকক কি খাওঁ ৰাতিপুৱা শুই উঠি মই অকণমান পানী খালোঁ বেছি পানী খাই লোৱা নাই ৱৰ্কআউট কৰাৰ আগত বেছি পানী খাবলৈও মানে দিগদাৰ হয় খালে আৰু এতিয়া মই এইটো এপল চাইডাৰ ভিনেগাৰ এটা খাই লওঁ ইয়াৰ পৰা এই কাপটোত মই লৈছোঁ 10 ml আৰু তাৰপিছত গৰম পানী কুহুমীয়া গৰম পানী ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে যিকোনো ধৰণৰ ব্ৰেণ্ডৰ এপল চাইডাৰ খাব পাৰে মই ব্ৰেণ্ডটো ইয়াত নেদেখাওঁ কাৰণ মই কোনো প্ৰমোশ্যনেল ভিডিঅ' বনোৱা নাই সেইকাৰণে এতিয়া মই এইটো খাই লওঁ
আপোনালোকক মই একদম ৰাতিহে লগ পাইছোঁ আৰু কাৰণ দিনত মই ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ প্ৰব্লেম এটা হৈ গ'ল মানে ঘৰলৈ আলহী আহিলে সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু চবেইতো কেমেৰাৰ আগত ওলাবলৈ ভাল নাপায় সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'ল এতিয়া মই আপোনালোকক কৈছিলোঁৱেই প্ৰথমতে যে মই আপোনালোকক মোৰ দিনটো দেখাম বুলি কাৰণ সেইটো কাৰণে নোৱাৰিলোঁ আৰু গোটেই দিনটো দেখুৱাবলৈ আৰু কি খাইছিলোঁ সেয়াও দেখাম বুলি ভাবিছিলোঁ কিন্তু সেয়াও নহ'লে এতিয়া মই সেইকাৰণে ভাবিছোঁ ডিনাৰটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি খাইছোঁ মই এক্সাৰচাইজ কৰাৰ কাৰণে কি ডায়েট ফ'ল' কৰিছোঁ সেয়াকে আপোনালোকক আজি দেখাম এতিয়া ব'লক মোৰ ডিনাৰটো এইটো এফালে মই লৈছোঁ ডালিয়া আৰু ডালিয়া ইয়াত মিক্স আছে মগু দালি আৰু ডালিয়া আৰু লগতে চয়াবিনো আছে মই আপোনালোকক অকণমান দেখাই দিবলৈ ট্ৰাই কৰি আছোঁ ৰ'ব সেয়া ওলাব বিচৰা নাই চয়াবিনো মই দি দিছিলোঁ আৰু লগতে এইফালে লৈছোঁ বেঙেনা ভাজি আৰু ফ্ৰেঞ্চবিন গাজৰ এনেকৈ এটা ভাজি বনাইছিলোঁ আৰু ডিম দুটা আৰু মই কমপ্লিট এটা ডিম খাম আৰু এটাৰ বগা পাৰ্টটো খাম আৰু কুহুমটো নাখাওঁ আৰু মোৰ এয়াই ডিনাৰ আৰু মোৰ ডিনাৰটো দেখিলেই মই কি খাইছোঁ মানে মই ভাতটো স্কিপ কৰিছোঁ ৰাতি নাখাওঁ বুলি ভাবিছোঁ একেবাৰে সেইকাৰণে ডালিয়া খাইছোঁ আৰু আপোনালোকেও এনেকৈ যোনে ভাত বা ৰুটি নাখায় ডালিয়াও খাব পাৰে অ'টছ খাব পাৰে আৰু লগতে মই চব্জিখিনিতো খাইছোঁৱেই ডিম দুটা খাইছোঁ সেইকাৰণে কাৰণ প্ৰটিনটোতো লাগিবই ন সেইকাৰণে ডিম দুটা খাইছোঁ আৰু মই কি খাই যাওঁ আগলৈও আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আৰু 28 ডেজৰ চেলেঞ্জটো কমপ্লিট ইউটিউবত মই আপলোড কৰিম আৰু আপোনালোকক এইখিনিতে আৰু এটা কথা কৈ থওঁ মই এই ভিডিঅ'টো কাইলৈহে আপলোড কৰিব পাৰিম আৰু আজি হৈছে 11 মাৰ্চ 2024 কিন্তু মই আজি আপলোড কৰিব নোৱাৰোঁ কাইলৈহে আপলোড হ'ব মোৰ এদিনৰ পিছতহে ভিডিঅ'টো আপলোড হ'ব মই কাইলৈ কৰা ৱৰ্কআউটটো পৰহিলৈ আপলোড কৰিব পাৰিম তেনেকৈহে হ'ব সেইকাৰণে এতিয়া আপোনালোকক জনাই দিছোঁ এই কথাটো আৰু লগতে যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব অন্য এটা ব্লগত আকৌ লগ পাই আছোঁ